নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম আধাৰ কাৰ্ডত মোবাইল নাম্বাৰ কেনেকৈ আপলোড কৰিব পাৰি। যদি আপোনাৰ পুৰণা মোবাইল নাম্বাৰ হেৰাই গৈছে তেনে নতুন মোবাইল নাম্বাৰ কেনেকৈ আপলোড কৰিব পাৰিম তাৰ বিষয়ে কথা পাতিম। যদি আপুনি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে বা প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেনে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপুনি চিধা মই নকওঁৱে, আপুনি এটা নিউ টেব ওপেন কৰিছোঁ, তাত গৈ গুগলত চাৰ্চ কৰক আই লষ্ট মাই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ অফ আধাৰ। আই লষ্ট মাই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ অফ আধাৰ। যোনটো আপোনাৰ মোবাইল নাম্বাৰ হেৰাইছে নহয় তাৰ বিষয়ে গুগলত চাৰ্চ কৰক। গুগলেই ক'ব কি ক'ব, মইতো একো ক'বই নোৱাৰিম, ডাইৰেক্ট চাৰ্চ কৰিছোঁ। গুগলত চাৰ্চ কৰাৰ লগে লগে আপুনি ইয়াত কৈছে চাওক, ইউ হেড মোবাইল নাম্বাৰ which was attached your Aadhaar card, but this your lost means number deactivate. Here you can change the link mobile to new one code Uday online portal. You need to visit nearest Aadhaar center in your area and fill in form with details. আপোনাৰ আধাৰ কাৰ্ডত আপুনি অনলাইনত পুৰণা মোবাইল নাম্বাৰ নোহোৱাকৈ একো সলনি কৰিব নোৱাৰে বা আপডেট দিব নোৱাৰে। তাৰ বাবে দুটাই উপায় আছে। হয়তো আপুনি অফলাইনৰ যোগেদি ফৰ্ম ফিল আপ কৰি পোষ্ট অফিচৰ দ্বাৰা আধাৰ অফিচলৈ পঠাব পাৰিব, আৰু নহ'লে আপোনালোকৰ ওচৰত থকা আধাৰ চেণ্টাৰত গৈ তাত সলনি কৰিব পাৰিব। নহ'লে আৰু বেলেগ উপায় একো নাই, কাৰণ আধাৰ কাৰ্ডত আপুনি সলনি কৰিবলৈ হ'লে এই দুটাৰ উপায় আছে, আৰু এই দুটা উপায় বাহিৰে আৰু বেলেগ উপায় একো নাই।